নমস্কাৰ সকলোকে। যিসকলে কিছুমান ঐতিহাসিক জেগাত গৈ ভাল পায়, লগতে ধাৰ্মিক স্থলতো গৈ ভাল পায়, তেওঁলোকৰ বাবে এইটো এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ', য'ত মই সকলো ডিটেইলছ ক'ত আছে, কেনেকৈ ইয়ালৈ আপুনি যাব পাৰিব, সকলো ডিটেইলছ মই দি দিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকল নতুনকৈ আহিছে মই অনুগ্ৰহ কৰি কম যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ সৰু সৰু কিছুমান ভিডিঅ' মই দি থাকোঁ, কোনো মানে এডিটিং নকৰোঁ, কোনো ড্ৰ'ন শ্বট বা তেনেকুৱা নহয়, জাষ্ট ৰ' ফুটেজবিলাকে মই আপলোড কৰোঁ, আৰু খুব নিজৰ অভিজ্ঞতাৰ পৰাই মই ভিডিঅ'বিলাক বনাই বনাই দি থাকোঁ। গতিকে আপোনালোকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাব। নমস্কাৰ। আজি মই আহিলোঁ লিকাবালি। লিকাবালি আছে চিলাপথাৰ পাৰ হৈ অসম আৰু অৰুণাচলৰ সীমাত এটা সৰু টাউন লিকাবালি। ইয়াতে আছে আপোনালোকে নিশ্চয় এটা ডাঙৰ পিকনিক স্পট আকাশীগংগা, খুব শুনিছে চাগে। সেই অঞ্চলটো ইয়াতে আছে। এইটো একদম অসম আৰু অৰুণাচলৰ সীমাত আছে এখন টাউন লিকাবালি। ইয়ালৈ আপোনালোকে যদি ট্ৰেইনত আহিব খোজে তেনেহ'লে চিলাপথাৰ ষ্টেচনত আহি তাৰ পৰা আপুনি অ'টো বা টেম্পু তেনেকুৱা পাই যায়, আৰু যদি কোনোবাই নিজৰ গাড়ী লৈ আহিব খুজিছে তেনেহ'লেও আপুনি আহিব পাৰে। ৰাস্তাও খুব ভাল, কোনো তেনেকুৱা বেয়া ৰাস্তা বা পাহাৰীয়া বা লেণ্ডশ্লাইড তেনেকুৱা একো নাই। আৰু যদিও এই জেগা অৰুণাচলৰ আছে, কিন্তু ইয়াতে কোনো পাছৰ দৰকাৰ নাই, কাৰণ মই য'লৈ গৈ আছোঁ মালিনী থান, সেই অঞ্চলটো পাৰ হৈ পেলাইহে চেক গেটখন আছে, য'ৰ পৰা আগলৈ লিকাবালি, বাছাৰ, আলং সেইবিলাক আৰম্ভ হয়। আৰু এই ৰাস্তা দিও আপোনালোকে আগলৈ গৈ থাকিলে বাছাৰ পাৰ হৈ পেলাই আলং বুলি টাউন এখন পায়, যোনফালেদি যিসকলে বাইক ৰাইড কৰি মেচুকা যায় তেওঁলোকে এক ৰাতিৰ কাৰণে আলং বা বাছাৰত ষ্টে কৰি পেলাই নেক্সট ডে আকৌ জাৰ্ণিটো আৰম্ভ কৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলো ডিটেইলছখিনি মই দি দিম। এয়া BSFৰ কেম্প হয়, আৰ্মিৰ কেম্প গোটেইখিনি। আৰু এই ৰাস্তাটো যোনটো গৈ আছে এইটো আপোনাৰ গৈ চিধা অৰুণাচলতে সোমাবগৈ। এইখিনি সীমাত, আৰু এইখিনি মোটামুটি আমি অৰুণাচল ষ্টেটত সোমাইছোঁ। আৰু অৰুণাচলৰ লিকাবালি যোনটো মেইন পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনটোৰ একজেক্টলি অপজিটত ৰাস্তাটো, সেইটো চাইনবোৰ্ড মাৰা আছে আকাশীগংগা আগলৈ, আৰু এইটো মালিনী থান টেম্পল। এই ভিতৰলৈ পুলিচ ষ্টেচনটোৰ একজেক্টলি অপজিটতে ৰাস্তাটো আছে, ৰাস্তাটোদি সোমাই যাব লাগিব। ৰাস্তাটো কিন্তু কিছু অঞ্চল অলপ ভাঙা চিঙা, কিছু অঞ্চল আকৌ পকা ৰাস্তা। যিহেতু পাহাৰীয়া ৰাস্তা অলপতো তেনেকুৱা খহি যোৱা বা তেনেকুৱা থাকিবই, কিন্তু কোনো ভয়ৰ কাৰণ নাই, আপুনি গাড়ী বা বাইক ধুনীয়াকৈ লৈ যাব পাৰিব। খালি যেনিবা অলপ গাঁত তেনেকুৱা টাইপৰ আছে, ভাঙা চিঙা অলপ গাঁত টাইপৰ আছে, বাকী কোনো অসুবিধা নাই, ধুনীয়া ৰাস্তা। সেয়া দেখিছে নহয়, সেয়া চিধা আপোনাৰ আলং। সেই আগলৈ গৈ পেলাই অলপ ইয়াৰ পৰা 2-3 কিলোমিটাৰমান যদি আগলৈ যায় তেনেহ'লে এই অৰুণাচলৰ চেক গেটখন আৰম্ভ হয়, য'ত পাছ লগা হয়। কিন্তু ইয়ালৈ আহিবলৈ কোনো ধৰণৰ পাছ নালাগে। যিসকল অসমবাসী ৰাইজ যদি ইয়ালৈ আহিব খুজিছে, চিলাপথাৰ, লখিমপুৰ, ধেমাজি ওচৰে পাজৰে, তেওঁলোকে আহিব পাৰে। খুব ধুনীয়া থান, লগতে ঐতিহাসিক আৰ্কিঅলজিকেল চাইটো হয়। এইটো ধুনীয়াকৈ এণ্ট্ৰেঞ্চটো। এই গোটেইখিনি কিন্তু গ্ৰেনাইট ষ্ট'নত বনোৱা আছে, কোনো ইটা গাঁথনি বা তেনেকুৱা একো ইউজ হোৱা নাই। গোটেইখিনি মাৰ্বল গ্ৰেনাইটতে বনোৱা হৈছে, গেটৰ পৰা আদি কৰি গোটেইখিনি। ইয়াতে টিকেট কাউণ্টাৰটো, টিকেটৰ প্ৰাইচখিনিও দি দিছোঁ, বেছি নহয়। এই বহুত পুৰণা চিৰি হয়, তেনেকৈ ৰাখিছে, খালি চাফা কৰি ৰাখিছে। বাৰিষা কালত অলপ পিছল হয়, অলপ সাৱধানে আহিব লাগিব। কিন্তু বহুতে কিন্তু মালিনী থান আহি পেলাই আৰু এটা মন্দিৰ ওচৰতে আছে, কৃষ্ণ ৰুক্মিণী মন্দিৰ, সেইটো নোযোৱাকৈ গুচি যায়। সেইটোও মই ডিটেইলছটো দি দিছোঁ, কেনেকৈ ওচৰতে আছে, লাগালাগিকৈ আছে। এইটো শিৱ মন্দিৰ। এই মন্দিৰটো প্ৰায় আকাশীগংগা মন্দিৰ বুলিও কোৱা হয়, আৰু ইয়াতে প্ৰধান যি ভগৱান ইয়াতে পূজা কৰা হয় তেওঁ দুৰ্গা হয়। তাৰ বাদেও কিন্তু ইয়াতে শিৱ, গণেশ, সূৰ্যদেৱ সকলো আছে। এই আৰ্কিঅলজিকেল চাইট, মানে যোনটো ঐতিহাসিক চাইট ইয়াৰ পিছতে এইটো চুতীয়া ডাইনেষ্টিৰ সময়তে বনোৱা, 14-15 চেঞ্চুৰী, 14-15 শতাব্দীত, কোটিযুগীয়া বছৰ আগৰ। আৰু ইয়াতে কোৱা হয় যে যোনখিনি আমাৰ চুতীয়া বা দেউৰী সমষ্টি আছে, কমিউনিটি আছে, তেওঁলোকে কছাই খাইটি বুলি ভগৱান এজনকো ইয়াতে পূজা কৰে। কৃষ্ণ আৰু ৰুক্মিণী যেতিয়া বিয়া হ'বলৈ পলাই আহিছিলে, তেতিয়া তেওঁলোকে দুৱাৰকালৈ গৈ থাকোঁতে এই জেগাতে ৰখিছিলে। তেতিয়া শিৱ আৰু দুৰ্গাই ইয়াতে মালি হিচাপে ভেজ ধৰি তেওঁলোকক ৰিচিভ কৰিছিলে ফুলৰ মালাৰে। তেতিয়া লৰ্ড কৃষ্ণই এই জেগাটোৰ নাম দিছিলে মালিনী থান। আৰু খুব ভাল সময়, মকৰ সংক্ৰান্তিৰ সময়ত ইয়াতে খুব মানুহ হয়। আকাশীগংগা যোনটো ৱাটাৰফল আছে, তাতে ধুনীয়াকৈ গা চা ধুই মেলি আহে ইয়ালৈ।
ওচৰতে হয়, ইয়াৰ পৰা 1-2 কিলোমিটাৰ দূৰতে আকাশী গংগা আৰু ডাঙৰ পিকনিক স্পটো হয়, আপোনালোকে নিশ্চয় নাম শুনিছে। গোটেইটো মন্দিৰ কোনো ইটা গাঁথনি নাই, কমপ্লিট গ্ৰেনাইট ষ্টোনত খুব ধুনীয়াকৈ গঢ়ি তুলিছে। যদিও খুব বেছি ডাঙৰ নহয়, কিন্তু যথেষ্টখিনি ভালেখিনি ডাঙৰ আৰু খুব চাফাকৈ ৰখা হৈছে। তাৰ এই মন্দিৰৰ ঠিক পিছতে কিন্তু ঐতিহাসিক ছাইটটো আৰ্কিঅলজিকেল ছাইট, য'ত বস্তুসকল খুব ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে, খুব চাফা কৰি ৰাখিছে, খুব যত্নৰে ৰাখিছে। যিসকল হিষ্টৰী ষ্টুডেণ্ট বা ঐতিহাসিক বস্তুবোৰৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তেওঁলোকে ইয়ালৈ আহি খুব ভাল পাব। লগতে ধাৰ্মিক স্থলো হয়। গতিকে যিসকল ওচৰতে থাকে ধেমাজি, লখিমপুৰ, তেওঁলোকে আহিব। যিসকল দূৰত আছে তেওঁলোকেও ইয়ালৈ আহিব পাৰে। এই মন্দিৰৰ খুব মহিমা আছে। এনেই সাধাৰণতে আমি সঁচা মনেৰে, পবিত্ৰ মনেৰে যেতিয়া ভগৱানক কিবা খোজোঁ আমি নিশ্চয় পাওঁ, সেইটো নহয় যে ইয়ালৈ আহিলেহে পায়। কিন্তু এই মন্দিৰৰ কিন্তু বহুত মহিমা। লগতে যিহেতু এটা আৰ্কিঅলজিকেল ছাইট হয়, বহুত পুৰণি বহুত বছৰ পুৰণি বস্তু, আমাৰ অসমীয়াৰ বস্তুবোৰ ধুনীয়াকৈ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। সেয়াও চাই আপোনালোকে ভাল পাব। আৰু লগতে ফুলনি গাৰ্ডেনৰ মাজতে, ফুলনিৰ মাজত গোটেইখিনি ধুনীয়াকৈ খুব ধুনীয়া পৰিৱেশত সজাই ৰাখিছে। তাৰে ছাইডেদি ওপৰলৈ উঠি গ'লে ৰুক্মিণী মন্দিৰ, সেইটো খালি মিছ নকৰিব। বহুতে এই মন্দিৰটো আৰু আৰ্কিঅলজিকেল ছাইটটো চাই পেলাই ঘূৰি যায়। ৰাস্তাটো অলপ সৰু জংঘলৰ নিচিনা, কিন্তু তেনেকুৱা একো ভয়ৰ কাৰণ নাই। খুব ধুনীয়াকৈ ৰাখিছে। চিৰিটো দুফালে বেৰিকেশ্যন দি ৰাখিছে। যিসকল বয়সস্থ মানুহ বা যদি কিবা অসুবিধা, ভৰিত দুখ পাই আছে বা ভৰি খোজকাঢ়িব নোৱাৰে, তেওঁলোকে ইয়াতে ধৰি ধুনীয়াকৈ পাৰ হৈ যাব পাৰিব। বেছি ওপৰলৈ যাব নালাগে। মোটামুটি আপোনালোকে যদি কণ্টিনিউৱাছ গৈ থাকে তেনেহ'লে 10-15 মিনিটমান ওপৰলৈ যাব লাগিব। বহুতে কয় বহুত ওপৰলৈ, কোনো তেনেকুৱা একো নাই, ধুনীয়াকৈ যাব পাৰিব। আৰু এয়া কিন্তু অৰুণাচলৰ গাঁওবিলাক হয়। ইয়াৰ মাজৰে আপোনালোকে যাব লাগিব। গতিকে ভয় নাখাব যে আমি ক'ৰবাত ভুল জেগাতে আহি গ'লোঁ, ৰাস্তাটোহে ভুল হ'ল, তেনেকুৱা কোনো কথা নাই। আচলতে এই ঘৰবিলাক যি ইয়াতে ৰাইজ আছে, অৰুণাচলী হয়, তেওঁলোকৰ মাজেদি আপোনালোকে এই ৰাস্তাৰে যাব লাগিব। তেওঁলোকে একো আপোনালোকৰ আমনি নকৰে, তাৰ কোনো ভয় কৰিব নালাগে। কাৰণ ইয়াতে মানুহ হেজাৰ আহিয়ে থাকে, প্ৰত্যেক দিনে আহে, বহুত দূৰৰ পৰা মানুহ আহে। গতিকে আপোনালোকে চাই গৈ থাকিব পাৰিব। ৰুক্মিণী মন্দিৰ মানে য'ত কৃষ্ণ আৰু ৰুক্মিণীক বিয়া হৈ পলোৱাৰ ক্ষেত্ৰত যেতিয়া ইয়াতে আহিছিলে, তেতিয়া শিৱই ইয়াতে ধুনীয়াকৈ তেওঁ ৰিচিভ কৰিছিলে। তাৰ পৰাই এই ৰুক্মিণী মন্দিৰটো স্থাপন কৰা হ'ল। যিসকল ইয়ালৈ আহে মালিনী থানলৈ, তেওঁলোকে কিন্তু এই মন্দিৰটো মিছ নকৰিব। এইটোও এটা খুব ধুনীয়া মন্দিৰ হয়। বাকী যিসকলে ফটো উঠি ভাল পায়, তেওঁলোকেতো ধুনীয়াকৈ ফটো উঠিবই পাৰিব। এয়াই ৰুক্মিণী মন্দিৰ। সৰু ভিডিঅ' হয়, মই গৈছিলোঁ, গতিকে ভাবিলোঁ ভিডিঅ'টো বনাই পেলাই আপোনালোককো দি দিওঁ। যিসকল ওচৰত আছে যাতে ইয়ালৈ আহে, যিসকলে আকাশী গংগা পিকনিকলৈ আহে, তেওঁলোকেও যাতে ইয়ালৈ আহিব পাৰে। সন্মুখত ধুনীয়া এইবিলাক থাকেই আৰু মন্দিৰৰ সন্মুখত বেগ বা পূজাৰ বস্তুবোৰ। আৰু পাৰ্কিঙৰো ধুনীয়া সুবিধা আছে, আৰু এণ্ট্ৰি ফিজো বেছি নহয়। গতিকে আপোনালোক যদি ওচৰতে আছে বা এই চাইডে যদি আলং চাইডে যদি যায়, তেনেহ'লে ইয়াতে সোমাই যাব। ৰাস্তাৰ পৰা 1-2 কিলোমিটাৰমানহে সোমাব লাগে, বেছি ভিতৰলৈও সোমাব নালাগে। খুব ধুনীয়া এটা পৰিৱেশ হয়, মালিনী থান। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। মোৰ ভিডিঅ'বিলাকত যদি আপোনালোকৰ কিবা ক'ব লগা আছে, কমেণ্টত নিশ্চয় জনাব। সেইবোৰ যাতে মই আহিব লগা ভিডিঅ'বিলাক মই যেতিয়া আপলোড কৰিম, সেইবোৰ কনচিডাৰ কৰি পেলাই মই প্লাছ মাইনাছ যি কৰিব লগা আছে সেয়া কৰিব পাৰিম। বাকী আশা কৰোঁ আমাৰ মৰমৰ জুবিন দাই ন্যায় অতি সোনকালে পায়। তেওঁ যদিও আমাৰ মাজত নাই, তেওঁৰ গানসমূহ কিন্তু আমি সদায় বজাই ৰাখিব লাগিব, যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই তেওঁক পাহৰি নাযায়। তেওঁৰ গীতসমূহ আমাৰ মাজত সদায় বাজি থাকে, আৰু তেওঁক এনেদৰে আমাৰ মাজত চিৰকাল আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰিম। এইখিনিতে মই জনাব বিচাৰিছোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা অৰ্কিড নেশ্যনেল পাৰ্ক আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিডজোপাৰ ভিডিঅ' মই অলৰেডি মোৰ চেনেলটোত আপলোড কৰি থোৱা আছে। যিসকলে নাই চোৱা, ভিডিঅ'টো চাই ল'ব, খুব ভাল পাব আপোনালোকে। বাকী এনে ভিডিঅ' লগ পাই থাকিব, সুখী থাকিব, সুস্থ থাকিব। চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম, ধন্যবাদ।